নমস্কাৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে ইতিমধ্যে ফটোখন দেখি গম পাইছে আসলতে জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ আৰু তেওঁৰ পত্নী নেন্সি ফুকন আজি তেওঁলোক পিতৃ-মাতৃ হোৱাৰ সৌভাগ্যকণ হ'ল তেওঁলোক আজি এটি ল'ৰা সন্তানৰ পিতৃ-মাতৃ হ'ল ইতিমধ্যে তেওঁ নিজে ছ'চিয়েল মিডিয়াৰ যোগেদি শ্বেয়াৰ কৰিছিল কেইখনমান ফটো আৰু এয়া হস্পিটেলত থকাৰ কিছু মুহূৰ্ত আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ মানে ফটো আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাইছে আৰু আমাৰ চেনেলৰ ফালৰ পৰা দুয়োলৈকে শুভেচ্ছা থাকিল আৰু কণমানিটিলৈ আমাৰ ফালৰ পৰা বহুতো আশীৰ্বাদ থাকিল ভালে কুশলে থাকক আৰু আপোনালোকেও আশীৰ্বাদ কৰিব কণমানিটিক তেওঁলোক জানে এটি ল'ৰা সন্তানৰ পিতৃ-মাতৃ হোৱাৰ সৌভাগ্যকণ হ'ল গতিকে আৰু খুব মৰম লগা নহয়নে বাৰু ভালেৰে থাকক তাৰে কামনা কৰিলোঁ আৰু কেইখনমান ফটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে আৰু এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ একেবাৰে নাথাকিব